নমস্কাৰ, মই ডক্টৰ ভাস্কৰ। মই আজি আপোনালোকৰ লগত এটি বিষয়বস্তুৰ ওপৰত কিছু চমু আভাস দিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। চাহ সকলোৱে আমি খাওঁ নিশ্চয়। এই চাহৰ কি ঔষধি গুণাগুণ থাকিব পাৰে তাৰ বিষয়ে মই কিছু চমু আভাস আপোনালোকক দিব বিচাৰিছোঁ। ব্লেক টি বা গ্ৰীণ টি আমাৰ শৰীৰৰ কাৰণে কিয় উপকাৰী হ'ব পাৰে বা আমি কিয় খোৱা প্ৰয়োজন বা ইয়াৰ কি ঔষধি গুণাগুণ থাকিব পাৰে তাৰ বিষয়ে মই কিছু চমু ক'ব বিচাৰিছোঁ। চাহত এণ্টি অক্সিডেণ্ট থাকে, ঘাইকৈ গ্ৰীণ টিত এণ্টি অক্সিডেণ্ট যাৱতীয় পৰিমাণে থাকে। সেই এণ্টি অক্সিডেণ্ট আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। এই এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আমাৰ শৰীৰ সজীৱ কৰি ৰাখে। বয়স হোৱাৰ লগে লগে যি এণ্টি অক্সিডেণ্টৰ পৰিমাণ আমাৰ দেহত কমি যায় আৰু তাৰ ফলত বিভিন্ন ব্যাধি হোৱা দেখা যায়। ইয়াৰ উপৰিও চাহত কফিতকৈ কম পৰিমাণে কেফেইন থাকে, যিয়ে আমাৰ কাৰণে ভাল বুলি ক'ব পাৰি। যি চাহৰ গুণাগুণৰ ক্ষেত্ৰত কফিতকৈ অলপ ভাল বুলি আমি ক'ব পাৰোঁ। তৃতীয়তে, চাহে আমাৰ বয়সৰ লগে লগে আমাৰ শৰীৰৰ বন লছ হোৱা প্ৰৱণতা তাক হ্ৰাস কৰে বুলি কোৱা হয়। যে বয়সৰ লগে লগে আমাৰ শৰীৰৰ হাড়বিলাক লাহে লাহে ক্ষয় হ'ব ধৰে। ঘাইকৈ মাইকী মানুহৰ আফটাৰ 40 years তেওঁলোকৰ শৰীৰৰ যি অস্টিঅপ'ৰ'চিছৰ কাৰণে শৰীৰত লাহে লাহে কেলছিয়ামৰ পৰিমাণ কমি আহে, যাৰ ফলত বনবিলাক ক্ষয় হ'ব ধৰে। গতিকে এই চাহে, ঘাইকৈ গ্ৰীণ টি বা ব্লেক টিও আমাৰ শৰীৰৰ এই বন লছৰ প্ৰৱণতাটো ৰোধ কৰে বুলি কোৱা হয়। ইয়াৰ উপৰিও চাহে আমাৰ বিভিন্ন ধৰণৰ যেনে ব্ৰেষ্ট কেঞ্চাৰ বা প্ৰষ্টেট কেঞ্চাৰ ইত্যাদি হোৱাৰ সম্ভাৱনা কমায় বুলি ভবা হয় বা কোৱা হয়। ইয়াৰ উপৰিও চাহৰ বিভিন্ন ধৰণৰ ঔষধি গুণাগুণ আছে, যি আমাৰ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও চাহে আমাৰ বডি ইমিউনিটি বৃদ্ধি কৰে। চাহত যি ঔষধি গুণাগুণ থাকে সেই গুণাগুণে আমাৰ শৰীৰ বডি ইমিউনিটি সক্ৰিয় কৰে। ইয়াৰ উপৰিও চাহৰ ব্লেক টি আপোনাৰ যাৱতীয় পৰিমাণে ঔষধি গুণাগুণ থাকে, যি ঔষধি গুণাগুণে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ যেনে আপোনাৰ ক্ষেত্ৰত যেনে ডাইজেষ্টিভ ছিষ্টেম সক্ৰিয় কৰি ৰাখে। খাদ্যবস্তু খোৱাৰ পিছত যি হজম হোৱাৰ ক্ষেত্ৰত যি ধৰক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো আমাৰ চাহৰ গুণাগুণে প্ৰভাৱ পেলায় বুলি কোৱা হয়। এইধৰণে আমাৰ দৈনন্দিন জীৱনত যদি আমি চাহৰ যি উপকাৰিতা তাক আমি যদি লগত লৈ চলিব পাৰোঁ, তাৰ মেডিচিনেল এফেক্টখিনি আমি যদি ল'ব পাৰোঁ, গতিকে আমাৰ দৈহিক যি ব্যাধি বা বিভিন্ন ৰোগ ইত্যাদি আমি প্ৰতিৰোধ কৰিব পাৰিম বুলি ভাবিব পাৰোঁ। গতিকে এইখিনি চমু মোৰ ঔষধি গুণাগুণ যি আগবঢ়ালোঁ, সেইখিনিয়ে যাতে আপোনালোকৰ কিছু পৰিমাণে হ'লেও সহায় কৰে তাৰ বিষয়ে মই কিছু আপোনালোকক আগবঢ়ালোঁ।